আপনি রেশন দি থাকিলে কি হব কত বহি পেলাই খাব ঘৰ নাথাকিলে ৰেচন দি খাই জীয়াই থাকিব পাৰিব আপুনি ঘৰ বনাব লাগিব কৈছে এতিয়া এইখিনিতে ঘৰ আপুনি নাই এটা এতিয়া ঘৰ বনাই দিব লাগিব আমি চৰকাৰখনে 15,000 টকা সেটেলমেন্টৰ কাৰণে দিয়া নাই ৰে আপোনাক খাবৰ কাৰণে দিছে খাবলতো ৰেচন দিয়ে আছে আপুনি কিবা কিবি কিনিব নালাগে হা মছলা তেল চিনো পাউডাৰ এইবিলাক কিনিব লাগিব না নাই এইটো নালাগে এইটো দিছে স্যার এতিয়া মূল কথাটো হৈছে নাগালেণ্ডত অবৈধ কয়লা খনন আৰু শিল খননৰ কাৰণে এই পলয় হল বুলি মানুহৰ এই বন্ধ কৰাৰ ক্ষেত্ৰত কি কৰিব? নাগালেণ্ডৰ মালিক কোন আমি নাকি কিন্তু শিৱসাগৰতোতো খনন হৈ আছে শিৱসাগৰ অসমত পৰে নাগালেণ্ডৰ গালি দিব অসমতো লাগিব খনন হৈ আছে আপুনি নাগালেণ্ডৰ গালি দিয়ক না কিয় আমাৰ অসমৰ কথা কৈ আছে নাগালেণ্ড কিয় এনেকুৱা কৰিব লাগে আমি নাগালেণ্ডক গালি দিব লাগে আপোনালোকৰ কাৰণে আমি এইটো হৈছে অসমৰ খিনি বন্ধ হ'ব লাগে অসমৰ মানুহে কষ্ট পাইছে নাগালেণ্ডৰ কাৰণে নাগালেণ্ডক গালি দিয়ক এইটো কেন্দ্ৰ চৰকাৰে দিব লাগিছিলে গালিটো আপুনিও গালি দিব পাৰে আমি গালি দিলে নুশুনে নহয় কেন্দ্ৰ চৰকাৰে দিব লাগিছিল দিব পাৰে চবেই দিব পাৰে এনে ৰেচন খিনিতো ঠিকে আছে পাই আছে কিন্তু সেটেলমেন্ট ৰিছেটেলমেন্টৰ কাৰণে গভৰ্ণমেণ্টে কি ব্যৱস্থা ল'ব পাৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব তো অখিল দাদাই কৈছে যদি বিটিচি ফালৰ পৰা কিবা এটা যদি সেটেলমেন্টৰ সময়ত কিবা এটা যদি সহায় কৰিব পাৰে এইটো বিৰাট ডাঙৰ মেছেজ চাওঁ বা ভাল হ'ব বুলি কৈ আছে ভাল হওক বেয়া হওক অখিলে কৈছে যিহেতু অখিল দাদাই কৈছে যিহেতু মই কৰিম মানে বিটিচি ফালৰ পৰাও এই বানাইতসকলক সহযোগিতা আগবঢ়োৱা হ'ব মানে হেল্পটো সহায়টো আমি এতিয়া কৰি আছো চৰকাৰী হিচাপে কিন্তু সেটেলমেন্টৰ কটক সেটেলমেন্ট মানে আপুনি কি পুনৰ সংস্থাপনৰ যি ঘৰ বনাই দিব লাগিব পাৰে এইটোৱে কৈছো